চৰকাৰে ৰাজ্যবাসীক কোভিড প্ৰটকল মানি চলাৰ বাবে আহ্বান কাৰ্বি আংলং জিলাতো সন্ধিয়া 6 বজাৰ পৰা বন্ধৰ নিৰ্দেশ নিৰীহ সমষ্টিক কয়লামতি এলেকাত হাহাকাৰ কুকুৰা পালকসকল অচিন ৰোগত আক্ৰান্ত হৈ অধিক সংখ্যাত মৃত্যুৰ হাৰ আমৰি সমষ্টিৰ পীৰ চিংকিত আনন্দ উল্লাসৰ মাজেৰে সমজুৱা মাছ ধৰা উৎসৱ পালন নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰসূতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ মহামাৰী কৰোনা প্ৰতিৰোধৰ বাবে ৰাজ্যবাসীক কোভিড প্ৰটকল মানি চলাৰ বাবে অসম চৰকাৰৰ আহ্বান কাৰ্বি আংলঙতো সন্ধিয়া 6 বজাৰ লগে লগে সকলো বজাৰ তথা দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় বিক্ৰয় ব্যৱসায় প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ বিশ্বত মহামাৰী কৰোনাৰ দ্বিতীয় ঢৌত হাহাকাৰ ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা তৎসত্ত্বেও একাংশ লোকে এতিয়ালৈকে এই কথা বৰ সহজভাৱে লোৱা দেখা গৈছে এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কোভিড প্ৰটকল মানি চলাৰ বাবে আহ্বান কৰাৰ লগতে কেতবোৰ নীতি নিয়ম অনুশাসনৰ মাজত মানি চলিবলৈ নিৰ্দেশ দিছে বিবাহ অনুষ্ঠানত 100 জন সমাগম ধৰ্মীয় অনুষ্ঠানত 1 ঘণ্টাৰ 50 জন সমাগম সামাজিক দূৰত্ব মানি চলা অতি প্ৰয়োজনীয় নহ'লে বয়োজ্যেষ্ঠ লোকে ঘৰৰ পৰা বাহিৰলৈ নোলোৱা আলহী অতিথিক দেখা নকৰা বজাৰ সমাৰ কৰোঁতে বা জনসমাগমত মাস্ক পৰিধান কৰা ঘৰৰ পৰা ওলোৱা মাত্ৰাকে মাস্ক পৰিধান কৰি ওলোৱা আদি নীতি নিয়ম পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আনহাতে যান বাহনত ভ্ৰমণ কৰোঁতেও ব্যৱধান মানি চলা এখন অটোৰিক্সা মাত্ৰ 2 জন আৰোহী উঠাবলৈ কোৱাৰ লগতে সঘনাই চাবোন বা চেনিটাইজাৰে হাত ধোৱা কাহিলে বা সাঁচি আহিলে মুখত টিচু পেপাৰ বা ৰুমালেৰে মুখ ঢাকি লোৱা আদি নিষেধাজ্ঞা দিয়া হৈছে ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিকৰ স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰে এই নিৰ্দেশ পালন কৰিবলৈ কোৱা হৈছে নিউজ ডেস্ক ৰিপৰ্ট কামিউজ নীলিপ উন্নয়ন খণ্ডৰ অন্তৰ্গত কয়লামতি অঞ্চলত বিগত কেইবাদিন ধৰি ঘৰে ঘৰে পোহনীয়া কুকুৰা অচিন ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে কুকুৰাসমূহ অধিক হাৰত মৃত্যু হোৱা ঘটনাই বিমূৰত পেলাইছে কুকুৰা পালকসকলক হয় সাধাৰণতে গাঁও বুলিলে প্ৰায় প্ৰতি ঘৰত হাঁহ কুকুৰা গাহৰি ছাগলী গৰু পালন কৰা হয় ঘৰৰ পৰিয়ালে এপ্ৰিল মাহ প্ৰৱেশ কৰা দিন ধৰি বৃহত্তৰ কয়লামতিৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ পৰিয়ালসমূহৰ পোহনীয়া কুকুৰা অচিন ৰোগত আক্ৰান্ত হৈ অধিক হাৰত মৃত্যু ঘটিছে এই লৈ হাহাকাৰ আৰু চিন্তিত হৈছে গাঁৱৰ লোকসকল ঘৰত অৰ্থ উপাৰ্জনত সীমিত হ'লেও সহায় কৰা পোহনীয়া কুকুৰা মৃত্যুৰ হাৰ বৃদ্ধিয়ে দুখীয়া গঞাক হাহাকাৰ কৰিছে সাহিত্য পৰিষদৰ অধীনস্থ পিয়াকুম পশুপালন বিভাগে সময়ে সময়ে পোহনীয়া পশুধনৰ টীকাকৰণ বা ঔষধ বিতৰণ কৰি ৰোগৰ ক্ষেত্ৰত দিহা পৰামৰ্শ কৰিব পাৰে যদিও তেনে পদক্ষেপ গ্ৰহণ কৰা কোনোদিনে পৰিলক্ষিত হোৱা নাই বুলি দুখ প্ৰকাশ কৰিছে গঞাসকলে কয়লামতিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কামিউজ পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত পীৰ চিংকিত আজি দেখা গ'ল এক অনন্য পৰিৱেশ অঞ্চলটোৰ 6খনকৈ গাঁৱৰ ৰাইজ ঘৰৰ পৰা ওলাই আহি উলহ মালহেৰে সমজুৱা মাছ ধৰা উৎসৱ পালন কৰে স্বাভাৱিকতে কাৰ্বি সাহিত্য পৰিষদৰ তৰফৰ পৰা নিৰ্দিষ্ট কৰা সমজুৱা মাছ ধৰা উৎসৱ জিলাখনৰ আন আন ঠাইত কেতিয়াবাই সম্পন্ন হ'ল যদিও বীৰচিংকি অঞ্চলৰ ৰাইজে অনিবাৰ্য কাৰণবশতঃ উক্ত দিনা পিছুৱাই আহি আজি উলহ মালহেৰে পালন কৰে পৰম্পৰাগত মাছ ধৰা উৎসৱ
শিশু কিশোৰ কিশোৰীৰ পৰা যুৱক যুৱতী আদহীয়া মহিলা পুৰুষ সকলোৱে হাতে হাতে মাছ ধৰা সঁজুলি লৈ ঘৰৰ পৰা ওলাই আহি মাছ ধৰা উৎসৱত ভাগ লয় চোৱাই পানৈ উলুপুঞ্জিকে ধৰি 6খন গাঁৱৰ প্ৰায় সহস্ৰাধিক গঞা ৰাইজে মিলি সমূহীয়াভাৱে নৈত মাছ ধৰে উল্লেখ্য বীৰচিংকি কেন্দ্ৰ উন্নয়ন কমিটিৰ উদ্যোগত এই সমূহীয়া তথা পৰম্পৰাগত মাছ ধৰা উৎসৱ পালন কৰে Lipay Ingkoy Ilitum Ladak Bীরচিংকি area along Radapan Kapang Dakpon Ilitum Karbi Okpru Pulasoa Ningkan Terra Ki Hotdu Sitame Ilitum Apora Tengpen Pichun Nun Tek Tedet Lo Ba Prudun Tek Tedet Lo Rasi Ilitum Bীরচিংকি area CDC area Penabang Ke Pini Tari Ingkoy Arni Si Ilitum Cipatik Lo Ini ladak amri ahawar along karbi okpru pade ladak ratpen okipru ini ladak prupon lo lasi Bীরচিংকি Center Development Committee atum patir pipon si tabang so kini okipru aja mek dengpon lo lasi langpon senang tum oke tekine aplapen nit okipru la munit atum rara tum kacitu rong muswai pen danglok aputsari pu silangunci muswai tapi numpanai ulupunci hawaranda meladak munit tum ci topik kasih okinep kaci hung munit tum ladak ro ambia hawarara tum kasih pineng pan ningkan hini lo আমৰি পৰা পিৰাতনে ৰিপৰ্ট কাট নিউজ সময় বাণিজ্যিক বিৰতিৰ Nangletum lapuson ke matha kisung doma jongsi do plote matha nangni nangletum humrik non pindeng sumpot akuda long bangso akuda long nangletum karbi pindeng sumpot pekok pini wampok chepan choi hongthor karbi peum lek paikom jamburong pohum karbi pers jamburong so karbi bojpin karbi bek lapen gamsa yubi sitami long etpo lapen bangso akuda nangletum anidang le humri sita inpuijin lasi prabsin pen humrik non pindeng sumpot akuda difuluru langso daily market opposite Drangsena Satu auditorium holalong lapen nangletum ka order je aphan la ber kipia number long humrik non আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ অন্তৰ্গত 11টা উন্নয়ন খণ্ডসমূহৰ অধীনত PMGY আঁচনিৰ ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগত উচুকাই স্মাৰক পত্ৰ প্ৰদান স্মাৰক পত্ৰৰ যোগে CBI তদন্তত দাবী তোলে উচুকাই উল্লেখনীয় বিগত কেইবাটাও দিন ধৰি উচুকাই জিলাখনৰ 11টা উন্নয়ন খণ্ডসমূহৰ অধীনত PMGY আঁচনিৰ ৰূপায়ণত ব্যাপক গাফিলতি তথা হিতাধিকাৰীৰ নামত টকাৰ লেনদেনত ব্যাপক খেলিমেলিৰ তথ্য বাৰম্বাৰ বাহিৰ কৰি আহে উন্নয়ন খণ্ডসমূহৰ বিষয়া কৰ্মচাৰীকে ধৰি একাংশ বিজেপি নেতাসকলৰ মিলি ভকত হিতাধিকাৰীৰ নামত কেৱল লুণ্ঠন কৰি আহিছে
যদিও আজি কুপতি এই সন্দৰ্ভত জিলা প্ৰশাসন সাহিত্য পৰিষদ এই সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰি আহিছে অৱশেষত এই সন্দৰ্ভত CBI তদন্তৰ দাবী তোলে উচুকাই সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰা বুলি সাংবাদিকক জানিব দিয়ে উচুকাৰ সভাপতি বিবিচন তেৰণ আৰু সম্পাদক চিন্তু হাজৰিকাই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ 11 ডেভেলপমেণ্ট বাবদ 11টা ইউনিয়ন খণ্ডৰ মানে PMAY যি গৃহ নিৰ্মাণ নামত বহুত দুৰ্নীতি বহুত কেলেংকাৰী ইতিমধ্যে পোহৰ লৈছে আমি এই সন্দৰ্ভত বাৰম্বাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অথৰিটি আমি দাবী উত্থাপন কৰি আছোঁ তথাপি তেখেতলোকে আজিলৈ কোনো ব্যৱস্থা লোৱা দেখা নগ'ল কাৰণ প্ৰজেক্টৰ মতে যিটো কাম কাজ যিটো PMAY যি গৃহ নিৰ্মাণ হ'ব লাগে সেইখিনি গৃহ নিৰ্মাণ কৰা আমি দেখা নগ'ল গতিকে আমি পুনৰ আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় CM তুলিৰাম ৰংহাঙক তেখেতক সাক্ষাৎ কৰি যে এই যে PMAY যি গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যিটো কেলেংকাৰী যিটো অনিয়মৰ ক্ষেত্ৰত 11টা উন্নয়ন খণ্ডৰ যিটো ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আৰু কাৰ্বি আংলং যিটো দুৰ্নীতি সংগঠিত হৈ আছে এইখিনি CBI দ্বাৰা তদন্ত হ'ব লাগে বুলি আজি আমি মেম'ৰাণ্ডাম দিছোঁ লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাপ নিউজ দেওপানী বমেৰিয়াত মংগলবাৰে উলহ মালহেৰে অনুষ্ঠিত হয় কিলিং নকহোম কাচিং ৰুম আমিৰ সংগঠনৰ পতাকা উত্তোলনেৰে আমিৰ খনিৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় চেমছন কিলিঙে দেওপানী বমেৰিয়াত অনুষ্ঠিত এই কিলিং নকহোম চিংৰুম আমিৰ পতাকা উত্তোলনৰ পিছতে দেৱতাৰ উদ্দেশ্যে পূজা আগবঢ়ায় লক্ষণীয়ভাৱে বাৰিম অৰ্থাৎ পৰম্পৰাগত ৰীতি নীতিক বিশ্বাস কৰি অহা গোষ্ঠীয়ে পৰম্পৰাগত ৰীতিৰে পূজা সেৱা উৎসৰ্গা কৰে আনহাতে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে খ্ৰীষ্টান ৰীতিৰে যীচুক বন্দনা কৰে তাৰপিছত চেমছন কিলিঙৰ পৌৰোহিত্যত এখন মুকলি সভা অনুষ্ঠিত হয় সভাত বৰদাই কিলিং খয় কিলিং ৰাজেশ কিলিং আদি গাঁওবুঢ়া প্ৰমুখ্য চৰকাৰী গাঁওবুঢ়া ক্ৰমে সিং কিলিং বাবু কিলিং আদি কিলিং ফৈদৰ বিশিষ্ট ব্যক্তিসকলে অংশ লয় এই সন্মিলনত সভাত কিলিং ফৈদৰ ইতিহাস আৰু সৃষ্টি তত্ত্বৰ ওপৰত আলোচনা বিলোচনা কৰে উল্লেখ্য দ্বিতীয় সংখ্যক এই বাৰ্ষিক সন্মিলনত প্ৰায় 1 সহস্ৰাধিক লোকে অংশ লয় Kiling no kum an putarong thang nilipiniha chingrum nang kiling no kum an pusar pisar like do an ini kiling nokhum kachingrum amai kadap baji sirkepra chitim orpen lama kangthur iltum cheng poniklo lapena war 3 pen Nogong district Golaghat district Karbi Anglong pen anang chitong dunlo sabe isibang ningduk kelahelo Arunachal North Lakhimpur atum COVID-19 alam the pen ajok anga chitong dunon e pen bangani tum ningdung dolo la pen pini la engdeng ini nil tum kaching room long ke nil tum bhari akopai kimi pusi mathalo la pen nitum kaching room nang kok kelahelo nitum kiling hemisiatum uta rongkhang nilip ni hang lut parai chihirik jama kiling doan nitum hemisi chingrumji phanitum ninghang lapenitum pusar angthun declaim ke dam amung kado kabe kachethan kachimung ponji lapen bangbang akur jonason ke paprang ponji phan kachethan ponji chimung ponji pangsi nitum la bangso nokum abang ke nitum chingrum lo gardo বুকাজনৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰেম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ